হাই গাইজ, ৰান্ধনীশালৰ জ্যোতিৰ আন এটা নতুন ভিডিঅ'লৈ মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাগে ধৰিব পাৰিছে মই আপোনালোকৰ ওচৰলৈ কি লৈ আনিছোঁ আজি। হয়, আপোনালোকে ঠিকেই ভাবিছে। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ ঘৰতে কেনেদৰে সহজ পদ্ধতিৰে ডিম চপ বনাব পাৰি। এতিয়া যিহেতু লকডাউন, ক'তো ওলাই যাবও নোৱাৰি, গতিকে আপোনালোকে এইদৰে ঘৰতে সহজ পদ্ধতিৰে ডিম চপ বনাই খাব পাৰিব। ব'লক তেতিয়াহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে এই ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আহিবলগীয়া ভিডিঅ'বোৰ চাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। আলু চপ বনাবৰ কাৰণে মই এইকেইটা আলু বাকলি গুচাই মাজেদি ফালি কুকাৰত বইল কৰি ল'ম। এতিয়া মই ঢাকনিখন এইদৰে মাৰি লৈছোঁ। আলুখিনি হয় মানে মই ডিম চপৰ লগত লগাই খাবলৈ এই চাটনিটো বনাই লওঁ। আহক তেনেহ'লে এই চাটনিটো কেনেকৈ বনাইছোঁ দেখাওঁ। এই চাটনিটোৰ বাবে মই কেইটামান নৰসিংহৰ পাত আৰু কেইটামান পদুনাৰ পাত গুচাই লৈছোঁ। তাত মই 3টা কেঁচা জলকীয়া আৰু 3-4 ফুটা নহৰু আৰু 3 টুকুৰা আদা সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম। আৰু জোখ অনুপাতে নিমখ দিছোঁ। চাটনিখিনি পিচি হ'ল। এতিয়া এই বইল কৰি লোৱা আলুখিনি মই থালখনলৈ উলিয়াই লৈছোঁ। পিটিকি লোৱা আলুখিনি দেখিছেনে, মই আগতীয়াকৈয়ে পিটিকি লৈছিলোঁ আৰু বাকীখিনিও এতিয়া একেদৰেই পিটিকি ল'ম। ইয়াত মই দিছোঁ এচামুচ গৰম মছলা, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু ৰেড চিলি পাউডাৰ। এইটো অপশ্যনেল হয়। আৰু কাটি লোৱা সৰু সৰু কৰি পিঁয়াজ আৰু অলপ মান ধনিয়া পাত কাটি লৈছোঁ। আৰু সেইখিনি কেঁচা জলকীয়া পকাও আছে। আৰু মই এটা ডিম সৰু সৰুকৈ পিচ কৰি লৈছোঁ। আৰু এইখিনি কাটা বিস্কুটৰ গুড়ি হয়। ইয়াত মই মছলাখিনি এটা এটাকৈ দি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি ল'ম। অলপ মিহলোৱাৰ পাছত ইয়াত মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু জোখৰ অনুপাতে হালধি দিছোঁ। এতিয়া মই গোটেইখিনি আকৌ ভালদৰে সানি ল'ম। এয়া সানি হৈ গ'ল। এতিয়া মই ডিম ভৰাই এটা এটাকৈ গোল কৰি ল'ম। এতিয়া মই বাকী থকাখিনিও এটা এটাকৈ গোটেইখিনি গোল কৰি ল'ম। গোটেইকেইটা এনেদৰে গোল কৰি ল'লোঁ। এতিয়া মই আলুখিনিৰ বাহিৰ ফালে বিস্কুটৰ গুড়িখিনি চাৰিওফালে লগাকৈ ভালদৰে লেটিয়াই ল'ম। বিস্কুটৰ গুড়িখিনি লগাই ল'লে আলু চপটো খাবলৈ মচমচীয়া হয়। এতিয়া মই গোটেইখিনি এনেদৰে কৰি ল'লোঁ। ইয়াৰ পাছত কেৰাহীখন গৰম কৰি ৰিফাইন তেল অলপ দি লৈছোঁ। এতিয়া তেলখিনি গৰম হোৱালে ৰওঁ। এয়া চাওক, এইটো ওপৰলৈ উঠি আহিছে, মানে তেল গৰম হৈ গৈছে। এতিয়া মই এইখিনি এটা এটাকৈ মচমচীয়া হোৱালৈকে ভাজি থাকিম।
এয়া চাওক ইমান ধুনীয়াকৈ ৰঙা হৈ আহিছে, দেখিবলৈ মৰম লগা হৈছে। লাহে লাহে লৰাব লাগে, নহ'লে ভাগি যায়। হৈছে আৰু প্ৰায়। এতিয়া মই উঠাই দিছোঁ লাহেকৈ। বাকী থকাকেইটাও মই একেদৰে ভাজি লৈছোঁ। ৰঙা হৈছে আৰু অলপ অলপকৈ। গুৰিবিলাক ক'লা হৈ যায় কাৰণে উঠাই দিছোঁ অলপ অলপকৈ ছাইড কৰি। ধুনীয়া হৈছে, কিমান ধুনীয়া মচমচীয়া হৈছে, ৰঙা হৈছে, দেখিলে খাওঁ খাওঁ লগা হৈছে। এয়া চাওক, এইখিনি গোটেইখিনি ভাজি হোৱাৰ পাছত কিমান ধুনীয়া লাগিছে। লগত এখন চাটনি দিছোঁ, পদুনা আৰু নৰসিংহ পাতৰ, আৰু লগত চচ। সন্ধিয়াৰ চাহকাপৰ লগত এইদৰে ঘৰত বনাই খোৱাৰ খাদ্যৰ জুতিয়ে বেলেগ। আজি ভিডিঅ'টো আপোনালোকৰ চাই বাৰু কেনেকুৱা লাগিলে? যদি ভাল লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।